আহাৰ সঞ্চাৰ লৈ প্লেফিট এৰিনাৰ যাত্ৰা আৰম্ভ হ'ল শিলচৰত। শিলচৰৰ চিৰুকান্দি অঞ্চলৰ টয়োটা পদ্মাৰ শ্বৰুমৰ কাষতে ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় এই বিশ্বমানৰ ইনডোৰ টাৰ্ফ ফিল্ড। ইয়াৰ পোচাকী নাম প্লেফিট এৰিনা। ১৪,৮০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই এৰিনাখন। ইয়াৰ ভিতৰত কেৱল টাৰ্ফ ফিল্ডৰ এলেকাহে ৫,৫০০ বৰ্গফুটতকৈও অধিক, য'ত ৰ'দ আৰু বৰষুণৰ হেঁচা নোহোৱাকৈ গোটেই বছৰটো ফুটবল আৰু ক্ৰিকেট খেলৰ আয়োজন কৰিব পাৰিব। দিন ৰাতিৰ খেলৰ সময়ত কোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ফ্লাড লাইট স্থাপন কৰা হৈছে। ২০০টাতকৈও অধিক দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। পাৰ্কিঙৰ লগতে বিভিন্ন সা-সুবিধাও আছে। একেই খেলপথাৰ হ'লেও ফুটবল আৰু ক্ৰিকেট দুয়োটা ইভেণ্টৰ বাবে প্ৰশিক্ষণ আৰু ক্ষুদ্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা সম্ভৱ। খেলুৱৈসকলৰ আঘাতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে কৃত্ৰিম খেলপথাৰ। আন সামগ্ৰীৰ লগতে সমগ্ৰ পথাৰতে স্পঞ্জ ব্যৱহাৰ কৰা হয়। সম্ভাৱ্য দুৰ্ঘটনাৰ কথা মনত ৰাখি ঘৰৰ ভিতৰত লোহাৰ খুঁটাবোৰত ৮ ফুট পৰ্যন্ত স্পঞ্জ লগোৱা হয়। ইতিমধ্যে ২০০ প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। हाँ